আমাৰ এই হাইফাই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু নতুন নতুন ভিডিঅ' পাবলৈ হলে কাষত থকা বেল আইকনটো ক্লিক কৰক। কিয় পাৰ্টনাৰ তোকে অ পাৰ্টনাৰ আইছা বহে কি কৰি আছা তই এতে কি কবি এনা বহি আছো ৰ হয় নেকি খবৰ চবৰ ক খবৰ না নকবি যদি এটা মেছেজ দিম মেছেজ একো নাই হয় নেকি কি কৰো তাকে ভাবি আছো ৰ টেনচনৰ কথা কৈছে ঠিকে কৈছা দে কি কৰিবি মই দুদিনমান হ'ল ঘৰতে যোৱা নাই কাম বন নকৰোঁ কাৰণে মোক ঘৰৰ পৰা দেউতাই ওলাই দিছে আৰু মোক কি একে কণ্ডিশ্যন হয় নেকি ৰ'দ কাম পালেও নাপালেও ইমান ৰ'দ ক'ত কৰবি কি কৰিবি এটা উপায় ওলাচোন তাকে ভাবি আছো কৰিব লাগিব মোৰ কি কত কষ্ট বুদ্ধি এটা কৰ এটা কাম কৰোঁ যো কচোন এক জেগাত মই মূলা দেখা পাইছোঁ মূলা তাৰে পৰা মূলা চুৰ কৰি কেনে আমি টাউনত বেচি কেনে পইচা লুটি মানে মূৰ্খ মূলা চুৰ কৰি টাউনত বিক্ৰী কৰে কি হ'ব মূলা চুৰ কৰি তাতে কিমান পইচা পাবি বহুত পইচা পাম হৈ যাব আমাৰ খৰচাটো হ'লি হ'ল মূৰ্খ মাৰ খাই মৰবি ৰ মাৰ খাই কোনি মাৰিব দে উপায় ওলাছো চাও তই কি ওলাব পাৰা ওলা আৰু মই যি কৰিম বিনা পইচা নালাগে দে মই বুদ্ধি উলাই আছো ৰ দে ওলা বাদি ভাবিলো পাইছো দে এটা কি কচোন কি মানে হেৰি কি আমি অজা হৈ যাওঁ অজা হবি তই জানা কিবা পাগল অজা হ'লে জানবা লাগে নেকি নালগে কি জানবা লাগে কোৰ কি ঔষধ লাগে তই জানা কেতিয়ামান মাৰ খাই মৰবি বাছা মানুহৰ হাতত নালগে মূৰ্খ কেতিয়ামান পাত লবি কেতিয়ামান কিবা কিবি লবি গছৰ শিপা লবি হৈ গেল মোৰ লগত বল তই মানুহ যদি গম পায় তেতিয়া কি কৰিবি মানুহ গম পাই কৰিম নেকি আমি সেইটোৱে কৰো বল যা নালগে আমাৰ কাম কৰবি যি ৰ'দ জলদি কৰ তাড়াতাড়ি বল ইমান দেৰি কৰিব নোৱাৰা মোৰ ভগৱানৰ দেৰি নাই মই বেগটো লৈ আহ বেগটো জলদি লৈ পাঁচটা দুটা না তাড়াতাড়ি কর বেলেগ ল এইটো নবা নৰা দে এলা ল তাড়াতাড়ি লোকাল চকত ধরব লাগব জিও আমাৰ যি কৰিব লাগে কৰি ল তাড়াতাড়ি লগাব লাগব লগাই ল গোটা ল গোটে হেৰি কোনোবা আহি আছে নেকি চাওঁ ৰ নাই তাড়াতাড়ি কৰে কাম না দেখা নাপা দি তাড়াতাড়ি এটা নেকি দিয়ে কামটো পাৰিল দে আমাৰ হেৰি অফিচ মিনাৰ কোনোবা আহি আছে নেকি চাবি অলপ দে হৈ যা পাৰ্টনাৰ চাবি কোনোবা আহে নেকি মই চেয়াৰত থৈ গ'লো চাবি দে পাৰ্টনাৰ এই মানুহ ছিল কি কৰোঁ মোৰ জীৱনত সুখ নাই মই প্ৰথম তাইক ভাল পালোঁ তাই বোলে আৰু বেলেগ এজনক ভাল পায় মোৰ ক'তো শান্তি নাই ক'ত যায় মৰোঁ অজা নাছিল আজি আৰু অজা এতে ক'ৰ পৰাই আহিল নিশ্চয় মোৰ কিবা এটা কাম হ'ব অজাৰ তাত যাওঁ ৰ'বা বাবা কি হৈছে তোৰ মোৰ এটা প্ৰব্লেম হৈছে বাবা
যি কবি তাতে ক কি কওকচোন বাবা তাৰমানে মই যাক ভাল পাইছিলোঁ হয় তেওঁ বোলে এতিয়া বেলেগ এজনক ভাল পায় আপুনি কিবা এটা কৰক আপোনালোকৰ দুয়ো বাবা হয় নেকি বাবা নহয় মই বাবাক বাবা দেখোন একো নকয় বাবাই অন্তৰ্দৃষ্টিৰে শুনি আছে আপুনি কওক আপুনি এটা কাম কৰক কি কাম? 501 টকা লাগিব 501 টকা ওলাই দিয়ক 500 টকা লাগিব হয় ঠিক আছে দি আছোঁ অঁ দিয়ক 500 টকাটো নাই দিয়ক 5 টকা দিব 1 টকাটো লাগিব নহ'লে বাবাই আৰু বাকী কাম চাম কৰি বেয়া পায় নহয় হ'ব দিয়া বেলেগ দিনা এটা কাম কৰিব কামটো হোৱাৰ পিছত আপুনি দি দিব ঠিক আছে ঠিক আছে অঁ হ'ব দিয়া হ'ব বাবা অঁ কামটো হৈছে দে দে তই তোৰ মনৰ কথা মই গম পাই গৈছোঁ তই এইটো বেছি নহয় তই এইটো কি কৰিবি গম পাইছা না তই 3 দিন গানো ধুবি গানো তাকে যেতিয়া ৰাতি শুবি শোৱাৰ আগতে তই ভৰিত বান্ধি শুবি তোৰ ভাল পোৱা ছোৱালীটো টেনশ্যন নাই একদম আহি যাব আহিব না আহিব ফাইনেল না এটা কথা আছে গম পা না কি কথা বিশ্বাস ভগৱান তই যে মোক মন দি বিশ্বাস কৰা পাই যাবি আছেনে সঁচা ঠিক আছে বাবা দে আহোঁ এনেকুৱা মক্কলা আমাক লাগে এনেকুৱা মোকে লাগে যে বেলেগত জগাতে থাকি লাভ নাই জানো নেকি কি কৰি আছ ঠিক আছে কচোন কি মানে তাৰমানে তই জানাই মই দুটা বিয়া কৰাইছোঁ জানো হয়না গম পাওঁ মোৰ চাচোন দেহাটো বডিটো আছে কিন্তু ভিতৰত কেলছিয়াম নাই হিচাপ নাই নেকি ৰাতি হ'লে কিনি দুটাই এটাই বোলে ইফালে মোৰ লগত থাক আৰু এটা বোলে ইফালে থাক কি কবি মই আৰু নৰা হৈছোঁ একদম নৰা হৈছোঁ একদম এটা কাম কৰ কি কাম মানে মই কালি অজা লগ পালোঁ ক'ত এই আমাৰ ঘৰৰ পিছফালে অজা আছে হয় নেকি তাৰ পৰাই মই ঔষধ নিয়াতে মোৰ কাম হৈছে এই কাজিৰঙা আবি তাতে আমাৰ ঘৰ হয় নেকি সেইটো যে আছে আছে ভাল হৈছে নেকি ভাল আছা যাবি নেকি যাব মই আৰু নৰা হৈছোঁ একদম শক্তি নাই আমাৰ গুলবাই নোৱাৰোঁ ঠিক আছে বল যাওঁ তই আও বাবা দেখোন নাই ইয়াতে আছিল বাবা অ ইয়াতে আছিল ক'ত আজি নাই দেখোন মই সিহঁতে ইয়াতে লগ পাইছোঁ বাবা কি হ'ব আজি তেতিয়াহ'লে বাবা আজি আহা নে কিজানি বেলেগ দিনা কিজানি আহিব আহিব না আই বাবা ৰে কিয় নাহে তোৰ বেমাৰটো ভাল হৈছে মোৰ বেমাৰ ভাল হৈছে হ'ব দে তেতিয়াহ'লে কালি আহিম দে বেলেগ দিনা আহিব অঁ ঠিক আছে আজি যাওঁ দে কালি আহিম দে কালি আহিম বাবা আপোনালোকক সুধিয়াটো মোৰ কাম হৈছে বাবা কাম হৈছে আমাৰ ঘৰত কাম হ'বই কাৰণ বিশ্বাস ভগৱান তই বিশ্বাস কৰিছিলি না কৰিছিলোঁ বাবা এতিয়া এটা কাম কৰোঁ বাবা ইয়াৰ এটা বেমাৰ আছে এই বেমাৰটো আপোনালোকে চাই দিয়ক বাবা বাবা আপোনাৰ ভৰিত ধৰি কৈছোঁ মোৰ ভৰিত ধৰিব নালাগে মোৰ এইটো বেমাৰটো ভাল কৰি দিব না নিশ্চয় ভাল দিম দিম মোৰ ওপৰত আৰু আছে তো কালী মা দুৰ্গা মা আছে তাৰমানে মই দুটা বিয়া কৰিছোঁ হয় মোৰ বৰ শক্তি নাই কেলছিয়াম শেষ হৈ গৈছে দুটা তিৰি এটা তিৰি ৰাতি ইফালে টানে আৰু এটা ইফালে টানে মই কোনফালে যাম মোক একদম ফালি দিব খোজে
কিবা এটা উপায় কৰক মোক হ'ব দে হ'ব চাকচেছ হ'ব যা। টেনশ্যন নাই, পাৰ্টনাৰে ঠিক কৰি দিব। আপোনালোক অলপমান বহক। নিশ্চয় কিবা এটা কৰিব। এই পাত দুটা ল কি কৰিম এই পাত দুটা এই পাত দুটা মানে কি কৰবি 3 দিন শুকনা জ্বালা দি ভাত খাবি তিনদিন ঠিক আছে গৰম ভাত আনবি আৰু শুকনা জ্বালা দি ভাত খাবি খোৱাৰ পিছত ভাত খোৱাৰ পিছত এই পাতকেইটা গাত ঘঁহি দিবি গাত মানে তই এটা তাৰমানে এটা ইটাই ঘঁহি ঘঁহি ঘৰত যাবি যাতে এটা খোৱা হৈ যায় ঘৰ পৰাকে আগে এনেকুৱা কৰিবি আৰু এইটো ভাত খোৱাৰ পিছত অলপ অলপ ঘঁহিবি এসপ্তাহ কৰিলে ভাল হৈ যাব দে দে চাকচেছ হ'ব আপোনাক প্ৰণাম আহো দিয়ক ঠিক আছে ঠিক আছে মোকে দিব গেল কিবা কৰ ৰ'ব বাবা, আসনৰ পইচাটো কিবা অলপ দি যাওক। কিমান দিব লাগিব 1011 টকা। মইতো এতিয়া পইচা আনা নাই মোৰ তাত আছে পইচা। আপুনি দি দিয়কচোন পিছত নহ'লে নহ'ব নহয়। ঠিক আছে, মই দি দিওঁ, পিছে মোক দি দিব। ঠিক আছে। কিমান দিব লাগে? 1011 টকা। 11 টকা, 1011 টকা। পইচা আনা নাই নেকি? হ'ব দিয়ক, কওকচোন। আছে না? ঠিক আছে, ঠিক আছে। এইটো লওক বাবা। আহো বাবা যাব। ঠিক আছে। পাৰ্টনাৰ এই মই প্ৰথমত ভয় খাই গৈছো কি আয়ে মছ মাৰবা আহিছি আজি মস্তি এনজয় কৰিম দেই, ভাল পাৰ্টি কৰিম আজি। মাল কোৱাৰ্টাৰ আনবি দে আৰু এটা ব্ৰইলাৰ আনিব লাগিব। এই নহয়, লোকেল মুৰ্গী দি খাম আজি। এই খাজানা ব্ৰইলাৰ খাম অ' নাখাও লোকেল আনবি হয় নেকি? দে হ'ব যা। মক্কেল আমাক লাগে আৰু আৰু লাগে আমাৰ মক্কেল। এনেকুৱা মক্কেল আনিবি। দে মনোজ, তই যা, মই যাওঁ নেকি? ঠিক আছে দে যা তই। ফোন চোন কৰবি। ঠিক আছে ঠিক আছে। কালি পইচাটো দি আনিম দে তোক দিবি দে। ঠিক আছে। বাবাই ঘৰ পোৱাক গেলি এটা লগাব দিছি এই দুটাই লগাই দিম দে, যি হয় হ'ব। তৎক্ষণাত কামটো কৰিব পাৰিম, আজিয়ে কামটো কৰিব পাৰিম ৰ এই আও কাটো দেখো কিবা খুজি আছে আও আও কিয় খুজি আছে গাটো আও ও মোৰ মাই ও কি হৈছে তোৰ বাবাই কিবা ঔষধ দিছি ঘাট লগাবা শক্তি হ'ব বোলে যি খুজি আছে মোৰো হৈছিল এনেকুৱা সিদিনা মোকো দিছিল বাবা বাবাই ইয়াতে বাবা আজি ধৰি যাওঁ আজি আৰু মক্কেল চক্কেল পাম নে নাপাওঁ, সেইটো টেনচন হৈ আছে মোৰ। তাকে ভাবি আছো ৰ আজিতো নাপালে বেয়া হৈ যাব আমাৰ। তাকেতো পইচা পাতিও নাই, কি কৰো? ক'ৰবাত বিচাৰি ফুৰো দে। বাবাক নহয় ই তাতে লাগাল পাইছো হয় নেকি আজিও যাওঁ তাতে কিজানি পাম আজি বন্ধুসকল আমাৰ এই হাইপাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব।